নমস্কাৰ, আপোনালোকক পুনৰ মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি কামন কৰি এতিয়া ভাত পানী খাই এটালোঁ। এতিয়া দুপৰীয়া হৈছে, কি কৰিমনো বুলি ভাবি থাকোঁতে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। আমাৰ ঘৰৰ বাৰীখনকে আপোনালোকক এবাৰ দেখাওঁ। কিনো আছে আপোনালোকে চাব, বলকচোন আপোনালোকক দেখাওঁ। এয়া প্ৰথম ৰাম তুলসীৰ পৰা আৰম্ভ কৰিছোঁ। এইবোৰ ঘৰৰ ওচৰতে ৰাম তুলসী মানুহজনে আনি ৰুই দিছিলে, এজোপা ৰুইছিলে। ইয়াত বহুতখিনি ৰাম তুলসী হৈ পৰিলে। এয়া চাওকচোন, ইয়াত অকল তুলসী পুলি, আৰু ইয়াৰ লগতে এয়া আপোনাৰ আমাৰ উৰহী গছ মাহঁতে লগাই থৈছে, এখন হেন্দালি ঘৰৰে ওচৰতে। তাৰপাছত ইয়াতে আছে অমিতা গছ, সেয়া কলগছ চলগছ আছে। ইফালে ধনিয়া, য'তে ত'তে শাকৰ গছে দি থৈ দিয়ে। ইফালে বেঙেনা গছ, এয়া ধুনীয়াকৈ বেঙেনা লাগি আছে। এইবিলাক বেঙেনা, এজোপা তামোল, মধুৰি, এইফালে আছে আম গছ, আৰু দেখাইছোঁ এইফালে অমিতা লাগিয়ে আছে গছত। এয়া চাওকচোন, ইমান ধুনীয়া। আমাৰ এজোপা গোলনেমু গছ আছিলে, এইজোপা লাগিয়ে আছে, দেখা পাইছে। ইয়াৰ ওপৰতে আপোনাৰ ভোলৰ হেন্দালিখন বহি গ'ল, এইজোপা গোলনেমুজোপা হেৰি কৰি থৈ দিছে। এখন ঘৰৰ ওচৰ বাৰীখন হয়, ঘৰতে লাগি থকা বাৰীখন। এইফালে কলগছ, টেঙা গছ চব আছে। এইফালে টেঙামৰা। তাৰপাছত আপোনালোকক দেখাইছোঁ এইফালে এজোপা চাওক, এইজোপা হৈছে লং গছ। চাহৰ লগত এয়া পাতটো দি খাব, আপোনালোক খাই চাব, ইমান ধুনীয়া। এয়া পাত এখিনি সৰহ দি দিলে চাহপানী কালাৰ ওলাই যায়, চাহপাত নিদিলেও হয়। এইজোপা হাত মানুহজনে আনি ৰুই থোৱা, এতিয়া ডাঙৰ হ'ল আৰু। এইফালে আছে আপোনাৰ এইবোৰ চন্দন গছৰো ভোলে আক্ৰমণ কৰিছে, চাওকচোন কেনেকুৱা ভোলবিলাক একদম মানে এনেকুৱা বগাইছে। এইফালে চন্দন গছো যেনিবা মানুহজনে ৰোৱা দেই, এইবিলাক চব। এইফালেও অকল চন্দন লগাই থৈছে। এইফালে তামোল, চন্দন। তাৰপিছত আছে এইফালে আকৌ তেজপাত এজোপা, এইবোৰ ঘৰৰ তেজপাত হয়। তেজপাত সৰু পৰাই ৰোৱা, একদম ডাঙৰ হ'ল আৰু ওখ হৈ পৰিলে এজোপা হাতো মানুহজনেই লগাই থোৱা হয়। আৰু এইফালে অমিতা গছ মৰিছে এজোপা, আৰু লগতে আছে এইজোপা লিচু গছ। লিচু ছিজনত ঢেৰ লিচু লাগে। আৰু বলক আপোনালোকক দেখাইছোঁ আমাৰ ইখন বাৰী, তাত এখন আছে ডাঙৰ বাৰী, সেইখনতো শাক পাত এতিয়া বৰ্তমান নাই, হ'লেও আপোনালোকক দেখুৱাইছোঁ। এইফালে চাওক, খেতি পথাৰ, ধান দাবই হ'ল, কিন্তু পানী বুলি কেনেকৈ ধান দাম বুজিবই নোৱাৰিছোঁ। এইফালেও ভোলবোৰ লাগি আছে। এইফালে টেঙামৰা, এইটো তিতা ফুলৰ গছ বুলি কয় যে, এইজোপাও চন্দন গছ নতুন বাৰীত একদম ডাঙৰ হ'ল আৰু। এইবোৰ এবছৰ দুবছৰ হৈছে হপায়। এয়াতো চন্দন গছে তেওঁ ৰুই থৈ দিছে। এইবোৰ টেঙা গছ মানুহজনেই ৰোৱা। এইফালে টেঙা গছ, এইবোৰ কলগছ, জাহাজী কলগছ নেকি এইবোৰ মাহঁতে ৰুৱাই থৈছে। এজোপা টেঙা হয়, এজোপা চোকা টেঙা নিচিনা দেখাইছে। আৰু এইফালে কলগছ আছিলে যে, ইয়াতে আছে আপোনাৰ কল এথোকা আছে ডাঙৰকৈ। এইফালে আপোনালোকে দেখা নাপাব, এইফালে অকণমান হৈ গ'ল, জোপোহা মাৰিলে। এইবোৰ টেঙা, এইজোপাও ৰুই থৈ দিছে, তেওঁৱে ৰুই থৈছে, কিন্তু নামটো কয় পাহৰি থাকোঁ দেই। আপোনালোকে যদি জানে কমেণ্ট বক্সত ক'বচোন। এজোপা হৈছে বগৰী। এইবোৰ নতুন ভেটিত হাজবেণ্ডে লগাই থৈ দিয়া হয়। এইবোৰ চব বেঙেনা পুলি হয়, চব এইফালে গোটেইবোৰ বেঙেনা। এইজোপা হৈছে উৰহীয়ে হপায়, এইবোৰ বেঙেনা।
চব বেঙেনাই ঘৰৰ বেঙেনা হয়, লাগিছেও বাৰু বেঙেনা। এইবোৰ বেঙেনা লাগি আছে। ঘৰৰ বস্তুৰ হাত দেখিলে মনটো ভাল লাগে। এইবোৰ ঘৰৰ শাক পাত হ'লে। এইফালে চব বেঙেনা অকল বেঙেনা। এইফালে আছে এজোপা বিলাহী, এইফালে বিলাহী খেতি। এইবোৰ বিলাহী লাগিছে, চব বিলাহী দি থৈছে ইয়াত। এইবোৰ হৈছে জলকীয়া, এইবোৰ ভেকুৰী বেঙেনা নিচিনা জলকীয়া এটা থাকে যে, সেয়া জলকীয়া হয় এইবোৰ। ইয়াত এইবোৰ গোটেইবোৰ অকল জলকীয়াই হয়, জলকীয়া। আৰু এইফালে এইখিনি বেঙেনা। আৰু এইফালে যে দেখিছে এইবোৰ খেতি কৰিবলৈ বুলি মানুহ লগাই থৈ দিয়া হৈছে, কিন্তু আজি দেওবাৰ, আজি অহা নাই। আজি মা দেউতা যিটো নাই ঘৰত, ভাগৱতলৈ গৈছে তেওঁলোক নাথাকিলে আচলতে মানুহ নাথাকে নাই চাবলৈ। আমাৰো ইমান নাজানো নহয়, তেওঁলোকে যিমান জানে আমি ইমান নাজানো। সেইকাৰণে তেওঁলোক নাথাকিলে কামত লগোৱা নাই আৰু। এজোপা কিবা ফলৰ গছহে নেকি, কি ফলৰ গছ মই নাজানো দেই, কমেণ্টত জনাব জানিলে। এইফালে চব খেতি কৰিয়ে গৈছে, এইবোৰ কিবা কিবি দি গৈছে আৰু আলু পিঁয়াজ দি গৈছে। আপোনালোকক আকৌ দেখুৱাম যেতিয়া খেতি হ'ব, ধুনীয়া লাগিব একদম। তেতিয়াই দেখুৱাম। এজোপা আম গছ, এইফালে কাম লগাই থৈ দিয়া হৈছিলে, কালিলৈকে লগোৱাই হয়, আজি দেওবাৰ কাৰণে অহা নাই। এইফালে মানে হ'ল কি জেৱাখন আঁতৰাই ফেঞ্চিং লগোৱা হ'ব। এইখন বাৰীখন আমাৰ। আৰু বলক, আৰু এডোখৰ আছে বাৰী, সেইডোখৰ দেখুৱাইছোঁ আপোনালোকক। এইডাল আকৌ ট্ৰাই পৰি গ'ল, দেখিলেনে? আমাৰ ডাঙৰ ছোৱালীজনী ট্ৰাইডাল ইয়াত কোনে পেলালে? কুকুৰে আনিলে যদিও নাজানো, এডাল বাৰীত পৰি আছেহি। সেইফালে কলগছ আৰু এডোখৰ আছে, আপোনালোকক বাৰী দেখুৱাইছোঁ। সেইফালে ঢেৰ ভোলৰ ঢেৰ অকল ভোলে মানে বেছিকৈ আছে আৰু। সাপ ওলাই বুলিও ভয় লাগে। এইফালে চাওক, এইবিলাক, এইটো এটা এইটো টেঙামৰা বুলি কয় নেকি। এইজোপাও উৰহিয়ে হয়, উৰহিৰ মানে হেন্দালি। এইবোৰ চব কলগছ। বাৰীখন যথেষ্ট ডাঙৰ কৰিলে তেওঁলোকে। এইবোৰ পথাৰ হৈছিলে, পথাৰত গোটেই মাটি উঠাই শাক খেতি কৰিছে তেওঁলোকে। এইবোৰ বিলাহী, অমিতা। এইবোৰ হৈছে আপোনাৰ ফেচবিনৰ পুলি, এইবোৰ ফেচবিন হয়। এইবোৰ বিলাহী পুলি হয়। এইবোৰ আমলখি, এবাৰ একেবাৰে সৰু। এতিয়া সুবিধা কৰি দিলে যে মাটি চাটি পেলাই, এতিয়া এবাৰ আমলখি একেবাৰে সৰু হ'লা। এইবোৰ আগতে বহুত ডাঙৰ আছিলে। আচলতে বয়সো হ'ল আৰু সিহঁতৰ। চবেই বয়স হ'লে এনেকুৱাই হ'ব লাগিব মানুহ, ফল মূলৰ পৰা আদি কৰি। অমিতা ঘৰতে তেওঁলোকে একদম শাকৰ খেতি ধুনীয়াকৈ কৰে, আৰু খেতি যেনেকৈ কৰে আনকো তেনেকৈ দিয়ে দেই, মিছানো কি ক'বা। এইবোৰ অমিতা। আমাৰ মায়ে আকৌ শাক পাত হওক যি হওক মানুহক দি ভাল পায়। এইফালে ভোল, তাকে দেখুৱাইছোঁ আৰু আপোনালোকক যি পাৰিছোঁ। এইফালে আছে ভেকুৰী, এইটো হাতী ভেকুৰী লাগি আছে, হাতী ভেকুৰীও। এইফালে কাম লগাই আছে বুলি কৈছিলোঁ যে ফেঞ্চিঙৰ, কাম লগাই গৈ আছে, দিন লাগিব। এইখনে আমাৰ বাৰীত যেতিয়া শাক খেতি হ'ব আপোনালোকক তেতিয়া আকৌ মই দেখুৱাবলৈ চেষ্টা কৰিম। বাৰীখন
গোটেইখন এনেকৈ কৰি দেখুৱাই দিছোঁ আপোনালোকক। এইফালে আছে পথাৰখন। ইমানে আছিলে আৰু দেখুৱালোঁ। শাক পাত হ'লে আকৌ দেখুৱাম আপোনালোকক। আকৌ মোৰ পাছফালে চাওকচোন, এয়া ইমান ডাঙৰ পুখুৰীটো আমাৰ। মাছ ঢেৰ আছে, কিন্তু আমি ধৰি ধৰি নাখাওঁ, বেলেগে ধৰি ধৰি আনি খায়হি। এইটো পুখুৰীটো দেখুৱাবলৈ থাকি গৈছিলে, দেখুৱালোঁ। তো সেয়াই আৰু আমাৰ বাৰীখন আপোনালোকক দেখুৱালোঁ। যদি ভাল লাগে কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।